Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকক দেখাম মই এতিয়া যেহেতু আজি কাতি মাহ 2 তাৰিখ পাম খেতি কৰি আছো এতিয়া যেহেতু আলু মটৰ ৰঙালাও খেতি কৰি আছো নিবনুৱা যুৱক অসমত কি কবা আৰু ইন্টাৰভিউ দিলো চাকৰি নাপালো কিন্তু হলেও এতিয়া আগন্তুক আহি থকা পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছো তাকে নাই চাকৰি নাই বাকৰি তাকে খেতিতে লাগি আছো মই আপোনালোকক বাইকখন অলপ দেখাম লগতে কি আছে মই মানে সাপোৰ্ট দেখাম আপোনালোকক ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰি নিজৰ বুলি সাবস্ক্ৰাইব কৰি দিব আমাৰ মাটি ৰেডি হৈ গল আমি এতিয়া আলু কিনি আনিছো 2 কুইন্টাল এতিয়া ৰুব লাগিব দেখাম আপোনালোকক পথাৰত আলু ৰুই পেলাই খানাটো খোৱাটোৱে বেলেগ আপোনালোকে আগৰ ভিডিঅ'ত পাইছে মই আমি গাহৰি মাংস খাইছিলোঁ আকৌ তাতে আকৌ খেতি কৰা হৈছে আজি কুকুৰা এটা খাম এয়া দেখিছোঁ আপোনালোকে দেখাইছোঁ সেইটো হ'ব কুকুৰাটো আপোনালোকে দেখিছে কুকুৰাটো এয়া মোৰ আলু এয়া ৰুই আছে আমি মিলিজুলি আলু ৰুই আছোঁ দেখিছেনে আপোনালোকে এইফালে চা এয়া লগত আলুবোৰ পাতিৰ লগত এয়া মটৰমাহ দিয়া হৈছে তাকে হৈছে এইখিনি হাল বাবলৈ আছে এইখিনি লগাম জোৰা দিবলৈ আছে জোৰা ফালি আছে ৰঙালাও খেতি দেখিছে আপোনালোকে ইয়াত দেখা আছে এনেকৈ কৰি এইখিনি ৰোৱা হ'ল কাইলৰ মিডিয়া এয়া হাঁহ মাৰিবলৈ আছে তামোল চব ইয়াতে যোগাৰ কৰে নিমখ হালধি চব আছে ঘৰুৱা আলু যিটো মানে খোলা আলু বুলি কওঁ এইটো চব আপোনালোকক অলপ দেখাইছোঁ বেয়া নাপাব আলু কেঁচাকৈ হ'ল মাংসটো কাটিবলৈ ঘটনা এটা হোৱা হ'লে ভাল আছিল এতিয়া নাই যে উপায় নাই আৰু এতিয়া বাঁহতে কাটিলোঁ এটা বনাব লাগিব লাহে লাহে কাষতে সৰিয়হ বৰি দিয়া আছিলে হ'লে খাবলৈ তাকে ছিঙি পেলাই মাংসৰ লগত দিছে বহুত ধুনীয়া লাগিছে খাই পেলাই চাপৰিলৈ যাওঁতে ঘৰুৱা যিটো আপং বুলি কয় এবটল লৈ গৈছিলোঁ তাতে মাংসৰ লগত খাইছোঁ
লগতে এয়া গাহৰি আছে, গাহৰি ঘৰুৱা ফাৰ্ম এখন আছে আৰু 10জনীমান ঘৰুৱা ফাৰ্ম এখন আছে।